नमस्कार আজি মোৰ ৰেচিপিত লোকেল মুৰ্গীৰ মাংস স্বাস্থ্যৰ কাৰণে খুবেই ভাল হয় আৰু খাবলৈও ভাল লগতে আপুনি যেনেকৈ নবনা কিয় তেনেকৈ খাবলৈ খুবেই সোৱাদ লগা হয় আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আহক তেনেহলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ৰেচিপি বনাবৰ কাৰণে মই লৈছো দুটা মিডিয়াম সাইজৰ পিয়াজ দীঘলকৈ কাটি লৈছো দুখিলা তেজপাত সৰু লৈছো এটা ডাঙৰ সাইজৰ নহৰু লৈছো 1 ইঞ্চি আদা সৰুকৈ কাটি লৈছো 7-8টা মান কেঁচা জলকীয়া লৈছো প্ৰয়োজন অনুসৰি পাঁচফোৰণ লৈছো প্ৰয়োজন অনুসৰি মই হালধি লৈছো সোৱাদ অনুসৰি মই নিমখ লৈছো এচামুচ জিৰা পাউডাৰ লৈছো ডাঙৰ সাইজৰ বিলাহী এটা সৰুকৈ কাটি লৈছো আৰু লগতে আছে সাবুত গৰম মছলা ইপিনে মই লোকেল মুৰ্গীৰ মাংস ভালদৰে ধুই হালধি সানি লৈছো কেইডোখৰমান নহৰু শুকান জলকীয়া 6টা কেইডোখৰমান আদা এতিয়া এটা পেষ্ট বনাই লম এয়া মই শুকান জলকীয়া নহৰু আদা এটা পেষ্ট বনাই ললো এতিয়া মোৰ কেৰাহী গৰম হৈ গৈছে এতিয়া ইয়াত মই তেল ঢালি দিম প্ৰয়োজন অনুসৰি এতিয়া ইয়াত আগতে মই পাঁচফোৰণ দি দিলো আৰু লগতে তেজপাতখিনি দিলো আৰু ইপিনে মই সাবুত গৰম মছলা দি দিলো এতিয়া পিয়াজ দিলো অকমান পিয়াজখিনি ফ্ৰাই হোৱাৰ পিছত কাটি ৰখা জলকীয়াখিনি ইয়াতে দি দিলো প্ৰয়োজন অনুসৰি হালধি দিলো ইয়াতে সোৱাদ অনুসৰি মই নিমখ দিলো আৰু সৰুকৈ মই কাটি ৰখা আদাখিনি ইয়াতে দি দিলো কেইডোখৰমান মই নহৰু সাবুত নহৰু ইয়াতে দি দিলো এতিয়া এখিনি গটেখিনি মিলাব লাগিব ভালকে এয়া মই কাটি ৰখা বিলাহীখিনি দি দিলো এতিয়া মই ভালদৰে মিলাই লম গটেখিনি মছলা এতিয়া ইয়াতে দিছো মই আদা নহৰু শুকান জলকীয়াৰ পেষ্ট বনা মছলাখিনি ইয়াত দিলো এচামুচ জিৰা পাউডাৰ মছলা ভালদৰে ফ্ৰাই হৈ গৈছে ইয়াতে এতিয়া মই মাংসখিনি দিম এতিয়া মাংসখিনি আগতে ভালদৰে ফ্ৰাই কৰি লম এতিয়া মাংস আধা ফ্ৰাই হৈ গৈছে ইয়াতে মই কাটি ৰখা আলুখিনি দি দিম মোৰ মাংস এতিয়া ৰেডি পানী দিবৰ কাৰণে এতিয়া মই ইপিনে গৰম পানী কৰি ৰাখিছো ইয়াতে মই এতিয়া প্ৰয়োজন অনুসৰি গৰম পানী দিম আপোনালোকক যিমানখিনি গ্ৰেভিৰ প্ৰয়োজন হয় প্ৰয়োজন অনুসৰি আপোনালোকে পানী দিব ইয়াতে মোৰ মাংস হৈ গৈছে আৰু 5 মিনিট পিছত মই নমাব পাৰিম আৰু লগতে নাগা ধনিয়া মই ইপিনে সৰুকৈ কাটি ৰাখিছো ইয়াতে এতিয়া দি দিম মই মাংসত এনেদৰে ধনিয়া পাত কাটি দিলে খাই বহুত ভাল পাওঁ আৰু লগতে আপোনালোকে কোনে ভাল পায় জনাবচোন কমেন্টত এয়া মোৰ মাংস ৰেডি হৈ গ'ল এইদৰে এবাৰ বনাই খাবচোন নিশ্চয় ভাল পাব সকলোৰে হাতৰ সোৱাদ বেলেগ হয় এইদৰে এবাৰ বনাই চাব পাৰে আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিল প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তেনেহলে আজিলৈ আহো ধন্যবাদ